হলি নয়ন নয়ন ক'ত লুকাই আছ চা তোক ধৰিবলৈ কিন্তু পুলিচ আহিছে দেই সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ সৰি এক্স সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ইন্দিৰা দেৱী আহিছে ক'ত লুকাই হাৰিবি তই ধৰিলো 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 তই সৰু থাকোতে যে কিমান এনেদৰে খেলিছিলো নহয় তোৰ প্ৰিয় খেল হৈ পৰিছিল লুকা ভাকু আৰু এতিয়াও ইমান ধূলি কৰি থৈছ ৰুমটো চাচোন গোটেই কাপোৰ কানিবোৰ এই ডেকা ল'ৰা ৰুম এটা এনেকৈ থয়নে বাৰু আৰু তোৰ এই কিতাপবোৰ এই পুৰণা কিতাপবোৰ কাৰোবাক দি দিম বুজিছ এইবোৰ মিছামিছি জমা কৰি ৰাখি একো লাভ নাই এই গিটাৰখন এইখন নালাগে দে থাকক মোৰ দৰে এখন নহব আৰু এতিয়াহে অকমান চাফা চাফা লাগিছে তোৰ দেউতাৰো কম নহয় এই নিজে নকৰিলেও কাম কৰা মানুহ এজনী আনিটো লগাই দিব পাৰে নাই ইমান দিনৰ মূৰত আহি মইহে এতিয়া কৰিব লগা হৈছে এইটো আকৌ কি টোপোলা তোৰ সেই পুৰণা বস্তুবোৰ চাওঁ ৰ কি আছে আইৰন মেন তই যে সৰুতে কিমান নিজকে একেবাৰে আইৰন মেন কৰি ঘূৰি ফুৰিছিলি ৰুমটোত মনত আছে কম খটাখৰ নাছিলি তই আৰু তই যে মোৰ নামটো ইন্দিৰা দেৱী বুলি ফুটাব নোৱাৰি ইন্দিৰা দেৱী বুলি কৈছিলি মাই মাদাৰ্ছ নেম ইজ ইন্দিৰা দেৱী মাই মাদাৰ্ছ নেম ইজ ইন্দিৰা দেৱী টিংকল এই সাধুবোৰ যে তোক কিমান পঢ়ি শুনাইছিলো পাছত মোৰ মুখস্থ হৈ গৈছিলগৈ কালিয়া নামৰ কাউৰী চম্বু চিকাৰী সুপন্দি আৰু তোক যে মই এক্টিং কৰি দেখুৱাইছিলো সাধুবোৰ চাবি নেকি কা 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 চামটকা আৰু ডুব ডুব তোমালোকে অৰণ্যৰ নিৰীহ প্ৰাণীবোৰ মাৰি খাবলৈ চেষ্টা নকৰিবা নহলে ইয়াৰ উচিত শাস্তি পাবা কালিয়া নামৰ কাউৰী হয় মোৰ নাম কা 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 তোৰ এই পূজাত লোৱা পিষ্টলটো তইতো পুলিচত জইন কৰিম কৈছিলি কি হ'ল এতিয়া এই পুতলাজনী যে ধুনীয়া হৈ আছে চাচোন তই এইজনীকে বুকুতে বান্ধি লৈ কিমান দিন যে মোক কৈছিলি তোক এজনী ভন্টি লাগে বুলি আচলতে তোলৈ থকা মৰমবোৰ ভাগ হৈ যাব বুলি ভাবিহে আমি সেইবোৰ কথা নাভাবিলো কিন্তু হয়তো তোৰ কথা মানি লোৱা হলে আজিৰ পৰিৱেশবোৰ বাদ দে আৰু সেইবোৰ তোৰ এই এনচিচি বেলডাল ভালে হৈ আছে চাচোন বাহ বেলডাল দেখিলে মোৰ
এটা ঘটনালে মনত পৰে তই গম নাপাও তই যে কৈছিলি তই প্ৰথম কলেজলৈ যাওঁতে তোক আৰু তোৰ লগৰ কেইটাক সিনিয়ৰখিনিয়ে ৰেগিং কৰা বুলি তইতো সেইবোৰ ধেমালি বুলিয়ে কৈছিলি কিন্তু তোৰ লগৰ এটাইহে মোক পাছত গোটেইখিনি কথা ক'লে বৰ বেয়াকে ৰেগিং কৰিছিল তহঁতক মাৰপিটো কৰিছিল বোলে তোক চৰ এটা মাৰিছিল তোক চৰ মাৰিব মোৰ ল'ৰাক চৰ মাৰিব গোটেই কেইটাৰে খবৰ উলিয়ালো এদিন গাড়ীত উঠাই লৈ গলো আনঅফিচিয়েলি সেই বগীবিল দলংখন যেতিয়া সম্পূৰ্ণ হোৱাই নাছিল সেইফালে লৈ গলো তাহাঁতে নিজকে বৰ দাদা বুলি ভাবিছিল কিন্তু পাহৰি গৈছিল যে পুলিচ সকলোৰে দাদা তাত নি তাৰ লিডাৰটোক আঁঠু কঢ়াই ললো ঐ আঁঠু কাঢ় আৰু তহঁতে চাই থাক তাৰ পৰা কি হ'ল ৰেগিং কৰ হা ৰেগিং কৰিবলৈ আহ হা লাজ লগা নাই তহঁতৰ হা সেই নতুনকে যোৱা ল'ৰা ছোৱালীবোৰৰ ওপৰত মাৰপিট কৰ হা মাৰপিট কৰিবলৈ আহ আৰে মাক দেউতাকে কিমান আশা লৈ নিজৰ বুকুৰ পৰা ল'ৰা ছোৱালীবোৰ বাহিৰলৈ উলিয়াই পঠিয়াই কিবা বুজি পাও তহঁতি হা আৰামজাদা লাজ নাই তহঁতৰ তহঁতৰ নিচিনা গীতাৰ কাৰণে ভাল ভাল ষ্টুডেণ্ট কলেজলৈ যাবলৈ ভয় কৰে আৰু কিছুমানেতো সুইচাইড পৰ্যন্ত কৰ এতিয়া কৰ ৰেগিং মোক কৰ ৰেগিং কৰ খুব পিটিলো লগৰ কেইটাৰ মুখৰ মাতে নাইকিয়া হৈ গ'ল এটাইতো পেনে চেনে তই যে কৈছিলি সেই চিনিয়ৰ কেইটা তহঁতৰ লগত পাছত খুব ফ্ৰেণ্ডলি হৈ গ'ল বুলি আচল কাৰণটো এইটোহে আছিল এতিয়াও হাঁহি উঠে সিহঁতৰ মুখকেইখন মনত পৰিলে তই নজনাকৈ মই তোৰ ঢাল হৈ আছিলো জানো সদায় সদায় নহয় যিদিনা তোক এই ঢালখনৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল সেইদিনা এই ঢালখন তোৰ লগত নাছিল সেইদিনা মই তোৰ লগত নাছিলো শুন প্লেন তোৰ প্লেনত উঠা বৰ মন আছিল নহয় সেইদিনাখনতো সেই সুযোগো আহিছিল তই গ্ৰেজুৱেশ্যন কৰিবলৈ দিল্লীলৈ যাবি প্লেনত তোৰ মনত খুব ফূৰ্তি আছিল সেইদিনাখন আমাৰো মনটো ভাল লাগি আছিল এডমিশ্যন কৰাবলৈ আমিও তোৰ লগত যোৱা কথা আগদিনা ৰাতি তই শদিয়াৰ তোৰ লগৰটোৰ ঘৰত থকাকৈ গৈছিলি বাইক লৈ ৰাতিপুৱা আহি আছো বুলিও ফোন কৰিলি মই তোলৈ দুপৰীয়াৰ ভাত বহাই দিছিলো হেৰি শুনিছেনে মই দুপৰীয়াৰ ভাত বহাই দিলো দেই আপুনি গাটো ধুই লওক ই আহিলে আৰু খাব পৰা যাব আৰু এটা কথা দিল্লীলৈ গ'লে কিন্তু অলপ শ্বপিং কৰিব লাগিব কিনো আপুনি শ্বপিঙৰ নাম শুনিলে একেবাৰে মুখখন বিকটাই দিয়ে মই কিন্তু কৰিম লগৰখিনিয়ে কৈয়ে আছে সিহঁতক সৰু সুৰা গিফ্টটো দিব লাগিব যাওকচোন গাটো ধুই লওক গৈ ই আহি পাবৰে হৈছে চাগে হেল্ল' হয় হয় নয়ন মোৰে ল'ৰা কি কি হৈছে তাৰ মেডিকেলত হেৰি শুনিছেনে নয়নৰ কিবা এটা হৈছে বোলে সি মেডিকেলত আছে
বলকচোন হয় আমি গৈয়ে আছো বলক সোনকালে আহক গেছটো অফ কৰি আহক ভাতখিনি হ'ল চাগে আমি গৈ মেডিকেল পালোগৈ বহুত মানুহৰ ভিৰ মিডিয়াৰ মানুহো আছিল মই মানুহৰ ভিৰ ফালি আইচিইউৰ সন্মুখ পালোগৈ ভিতৰৰ পৰা ডাক্তৰজন ওলাই আহিছিল ডাক্তৰ কি হৈছে মোৰ ল'ৰাটোৰ ডাক্তৰ তেওঁ মাত্ৰ এটাই কথা ক'লে I am sorry. তই আৰু নাই এনেকৈ কোনোবা নোহোৱা হৈ যাব পাৰেনে পাছত গম পাইছিলো আইচিইউৰ সোমোৱাৰ আগতেই তই গুচি গৈছিলি মব কিলিঙৰ বলি হৈছিলি তই মিডিয়াত বাতৰিটো প্ৰচাৰ হ'ল এজাক উন্মাদ জনতাৰ দ্বাৰা এজন নিৰীহ যুৱকক হত্যা এনেকৈ কাৰোবাক কোনোবাই বিনা দোষত হত্যা কৰিব পাৰেনে ইমান সহজ নে হয়তো সহজেই এদিন মই গৈছিলো জান সেই ঠাইডোখৰলৈ য'ত তোক টাউনখন পাৰ হৈ বাইপাছৰ সেই ঠাৰি ব্লক দিয়া ৰাস্তা সৰু বজাৰ এখন কাষতে গান্ধী স্মাৰক এটাও আছে মহাত্মা চক ঠাইডোখৰৰ নাম কি আইৰনি অহিংসাৰ পূজাৰীৰ নামত ঠাইডোখৰৰ নামাকৰণ আৰু সেই ঠাইডোখৰতেই হিংসাৰ চৰম সীমা চেৰাই যোৱা ঘটনাটো সেইদিনাখন সেই এৰিয়াৰ অচিজনো মোৰ লগত গৈছিল দেউতাৰ পিছে নগ'ল হয়তো সাহস কৰিব নোৱাৰিলে সেই ঠাইডোখৰ চোৱাৰ জগটোৰ তেজ পৰি গোট মাৰিছিল ময়ো বহুত সাহস গোটাইহে গৈছিলো তালৈ গৈহে গোটেই ঘটনাটো গম পালো যেন স্পষ্টভাৱে সকলোবোৰ দেখি আছো এইটোৱে সেই চাৰিআলিটো সেইফালে হাৰ্ডৱেৰ দোকান কেইখনমান আৰু ইয়াতে সৰু পাচলি বজাৰ এখন কেইজনমান গ্ৰাহক সৌফালে আকৌ ৰাস্তাৰ কামো চলি আছে কাষতে শিলৰ দম এটা তই সেইফালেদি বাইক চলাই আহি আছিলি আৰু আনফালেদি এটা 15-16 বছৰীয়া ল'ৰাই খুব স্পীডত বাইকখন চলাই আহি বেলেঞ্চ ৰাখিব নোৱাৰি শিলৰ দমটোতে পৰি গ'ল তই লৰালৰিকৈ গৈ তাক উঠাবলৈ চেষ্টা কৰিছিলি তেনেতে তাত উপস্থিত হ'ল সি ডেকা ল'ৰাৰ দল এটা সিহঁতৰ ভাষাত তাৰ লোকেল সিহঁতৰ মতে তয়ে সেই ল'ৰাটোক পেলাইছ এতিয়া খৰচ দিব লাগে সেয়াই আৰম্ভণি প্ৰথমে তৰ্কাতৰ্কি তাৰ পাছত আক্ৰমণ বলাই নামৰ
ল'ৰা এটাৰ উচতনিত আন মানুহ আহি গোট খালেহি আৰু যে যতে যিহকে পালে তাকে লৈ তোক মাৰিবলৈ আগবাঢ়ি আহিল মাৰ তাক মাৰ মাৰ তাক চালা বাইক চলাবলৈ আহিছ মাৰ মাৰ তাক তোক চাৰিওফালৰ পৰা সিহঁতে ঘেৰি ল'লে মাৰ মাৰ তাক তই এনেকে বচাবলৈ চেষ্টা কৰিছিলি নামাৰিব নামাৰিব মোক মই একো কৰা নাই মোক যাবলৈ দিয়ক নামাৰিব নামাৰিব মোক যাবলৈ দিয়ক কেইবাদিন ধৰি মিডিয়াত বাতৰিটো প্ৰচাৰ হৈছিল কেইটামান ভিডিঅ' ফুটেজ আৰু ফটোও পাইছিল বলাই আৰু তাৰ লগৰ কেইটামানক পুলিচে এৰেষ্ট কৰিলে বলাইৰ আগৰ পুলিচ ৰেকৰ্ডো আছে জেইলো খাই থৈছে এবাৰ ড্ৰাগছ এডিক্ট কেইটামানো তাৰ মাজত আছে সিহঁত গৈ জেল পালেগৈ আমি অলপ হলেও সান্তনা লৈছিলো জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ আৰম্ভ হল কেইবা মাহ ধৰি বিচাৰ চলিল দিনবোৰ গৈ আছিল কিন্তু দোষীক শাস্তিহে দিয়া হোৱা নাছিল হত্যাৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া কিমান দীঘলীয়া হ'ব পাৰে আমি বুজিছিলো আমি বাট চাই ৰৈছিলো ন্যায়ৰ বাবে এগৰাকী আৰক্ষী বিষয়া হিচাপে মই কথাবোৰ বুজিছিলো কিন্তু এগৰাকী মাক হিচাপে কিবা এটা খঙে কিবা এটা আক্ৰোশে যেন মোক ভিতৰি ভিতৰি জ্বলাই মাৰিছিল সিদিনাখন ময়ো গৈছিলো কোৰ্টলৈ শুনানি প্ৰায় শেষ হৈছিলগৈ
সন্মুখৰ লাইনতে মই বহিলো কাঠগড়াত সৌটো বলাই মূল কালপ্ৰিটটো মোৰ ল'ৰাৰ হত্যাকাৰীটো তাক ইমান ওচৰত দেখি ক'ব নোৱাৰো মোৰ কি হৈ গৈছিল মোৰ মূৰত যেন একুৰা জুই জ্বলিবলৈ ধৰিছিল মই বহুত কষ্টৰে শান্ত হৈ বহি আছিলো জাজ মহোদয়ে বিচাৰ শুনালে উপযুক্ত আৰু নিশ্চিত প্ৰমাণ তথা সাক্ষী নোহোৱাৰ বাবে বলাই আৰু বাকী কেইজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ কৰিব পৰা নগ'ল সেয়েহে এই আদালতে আটাইকেইজনকে সন্দেহৰ ভিত্তিত দোষমুক্ত ঘোষণা কৰি ৰেহাই দিছে আৰু এই বুলিও সকিয়নি দিছে যে ভৱিষ্যতে যাতে তেওঁলোকৰ নাম এনে কোনো ঘটনাৰ লগত জড়িত হৈ নপৰে আৰু স্থানীয় আৰক্ষীক তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে কি আদালতে সিহঁতক ৰেহাই দিলে বাচি গ'ল সিহঁত নাই এয়া হ'বলৈ দিব নোৱাৰিম এয়া মই হ'বলৈ নিদিওঁ মই তাৰ মুখলৈ চালো তাৰ মুখত এটা বিজয়ৰ হাঁহি যেন একো হোৱাই নাই জেললৈ দুদিনমান ফুৰিবলৈহে আহিছে আকৌ ঘূৰি যাব সেই তাৰ পুৰণি জীৱনটোলৈ আৰু মই একমাত্ৰ সন্তানটোক হেৰুৱাই মাকজনী হৈ চাই থাকিম নহ'ব মই একো ভাবিব নোৱাৰা হৈ পৰিলো মোৰ সন্মুখত সেই নৰখাদকৰ দলটো সিহঁতক বধ কৰিব লাগে এটা নৰখাদক আহি মোৰ গাত উলম্বিছিল তেজ খাবলৈ মন গ'ল মোৰ মই দৌৰি ওলাই আহিলো মোৰ গাড়ীখনৰ কাষলৈ তাত বেগটোৰ ভিতৰত মোৰ চাৰ্ভিচ ৰিভলভাৰটো লোডেড মই ৰিভলভাৰটো উৰাই ললো সিহঁত আগবাঢ়ি আহিছে বলাই একেবাৰে সন্মুখত মই আগবাঢ়ি গলো সিহঁত পুলিচ ভেনখনত উঠিবলৈ লৈছিল মই বলাইক টাৰ্গেট কৰি You bastard! তাতেই মৰিল মই সাৰেণ্ডাৰ কৰিলো তাৰ পাছত লকআপ কেছ হিয়াৰিং জেল বহু দিনলৈ মই তোৰ দেউতাৰৰ চকুলৈকে চাবলৈ সাহস কৰা নাছিল কেনেকৈ যে ইমানবোৰ সহ্য কৰিছে নহয় অৱশ্যে মোৰ কেছটো তেওঁৱে লৈছিল অসমৰ 1 নম্বৰ উকিল বুলি নাম আছেতো ময়ো এতিয়া ঠিকে আছো মানি লৈছো সকলোবোৰ মই জানো মই অপৰাধ কৰিছো কিন্তু এগৰাকী মাতৃৰ হৃদয়ত চিত্তাবানৰ সৃষ্টি হৈছিল সেয়া অলপ হ'লেও
ভৰা নদী বথা মাৰি মাৰি মায়া সংসাৰ খনি উঠিছো ভাগৰি এনেকৈ পাৰে হৈ যাওঁ দুই নাও দুভৰি নিদিবি মনাই জীৱন যে টুলুঙা নাও মনা ভাই এই নদীৰ পাৰাপাৰ না মই প্ৰায় ভাবো কিয় এইবোৰ হ'বলৈ পালে প্ৰকৃততে কাৰ দুখত কথাবোৰ আচৰিত যেন নালাগেনে গণপ্ৰহাৰত এজন যুৱকক হত্যা আকৌ সেই হত্যাৰ মূল অভিযুক্তক কোৰ্টত হত্যা কি পাৰ্থক্য আছে এই দুটা হত্যাত আইনৰ চকুততো দুইটাই ক্ৰাইম মই নিজকে কওঁ মইতো হত্যা কৰা নাই বধহে কৰিছো অসুৰৰ বধ দুৰ্গা দেৱীৰ ৰূপ লৈ কিন্তু হয় জানো কথাটো কোনে অধিকাৰ দিলে মোক বধ কৰাৰ এইখন পৃথিৱীৰ পৰা দুজন যুৱক নোহোৱা হৈ গ'ল দুগৰাকী মাতৃৰ বুকু উদং হৈ পৰিল দুজন পিতৃৰ আশাবোৰ মৰহি গ'ল টিভিত দেখিছিলো সেই মাকগৰাকীক পুতেকৰ শটো দেখি খুব কান্দিছিল মোৰ বৰ দুখ লাগিছিল সেই মাকজনীৰো কি দুখ আছিল মোৰেই বা কি দুখ আছিল মই বেছিকৈ আচৰিত হওঁ সেই মানুহবোৰৰ কথা ভাবি যিবোৰে তোক মাৰিবলৈ আগবাঢ়ি আহিছিল কি আনন্দ পালে সিহঁতে নৰখাদকৰ ৰূপ লৈ কি লাভ হ'ল সিহঁতৰ তোক মাৰি কি বীৰত্ব দেখুৱালে সিহঁতে আৰে বীৰত্বই যদি দেখুৱাবলৈ আছে যা না বৰ্ডাৰলৈ তাত ইউনিফৰ্ম পিন্ধি বীৰত্ব দেখুৱাগৈ আমাৰ মাটি ভেটি বজাৰ সকলোবোৰ লোকে লৈ গৈ আছে তেতিয়া একো কৰিব নোৱাৰো চান্স পালে নিৰীহৰ ওপৰত শক্তি দেখুৱাবলৈ আহ কেইটামানে আকৌ ভিডিঅ' কৰিব আৰে ভিডিঅ' কৰি থকাতকৈ আহচোন বচাহি মোৰ ল'ৰাটোক নাই ইমান সহজ নে কথাবোৰ এই ক্ষেত্ৰত এখন কঠোৰ আইন লাগিব কঠোৰ শাস্তি নাই সেই ভয়ো নাই বলাইহঁতৰ নিচিনা সেই ল'ৰাবোৰে এই কথাটো ভালকৈ জানে সেকে আৰু নকৰে সিহঁতক ভয় খুৱাব লাগিব সিহঁতে জানিব লাগিব যে মোৰ দৰে এজনী মাকো ওলাব পাৰে যি হাতত অস্ত্ৰ লৈ হত্যাকাৰীকো হত্যা কৰিব পাৰে সাৱধান মই ইন্দিৰা দেৱীয়ে কৈছো বহুত সময় হলো তোৰ লগত আজি কথা পাতি থাকোতে আজি কিমান দিনৰ মূৰত যে এনেকৈ কথা পাতিছো আচলতে কি জানো এই বলাইহঁতৰ নিচিনা ল'ৰাবোৰে
এই যে আড্ডা মাৰি নিচা কৰি নিজৰ জীৱনবোৰ নষ্ট কৰি আছে সিহঁতক ভাল পথলৈ আনিবলৈ আমাৰ সকল ভদ্ৰ সমাজখনো ফেইল হৈছে বুজিছ আমাৰো দায়িত্ব আছে যাওঁ দে কাইলৈ তোৰ শ্ৰাদ্ধ মই দুদিনৰ পেৰোলতহে ঘৰলৈ আহিছো মই ভাবো তোৰ দৰে এনেকুৱা ল'ৰাবোৰক বচাই ৰাখিবলৈ হলে আমি এটা আন্দোলন গঢ়ি তুলিব লাগিব এটা জনজাগৰণ লাগিব মানুহবোৰ আৰু বেছি মানুহ হ'ব লাগিব তই ভালে থাকিবি